নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক অনলাইন অসমৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, হেল্থ ডিপাৰ্টমেণ্টৰ যি গ্ৰেড 4 আৰু গ্ৰেড 3ৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে, তাৰ গ্ৰেড 4ৰ আপোনালোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে এই গ্ৰেড 4ৰ পষ্টসমূহৰ বাবে আবেদন কৰিছিল, তেনেহ'লে আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। বৰ্তমান এই এডমিটসমূহ ডাউনলোড কৰাৰ বাবে লিংকসমূহ অলৰেডি এক্টিভেট কৰি দিয়া হৈছে। গতিকে পলম নকৰি আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ নিজৰ মোবাইলতে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আহকচোন চাওঁ কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ প্ৰচেছটো। এডমিট কাৰ্ডসমূহ ডাউনলোড কৰাৰ বাবে মই আপোনালোকক ডাইৰেক্ট লিংক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে সেই লিংকটোত ক্লিক কৰি আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে প্ৰথমতে লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ পিছত যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে সেই লিংকটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে দেখা পাব যে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাইছে, য'ত আপোনালোকে দেখা পাইছে তাত লিখি থোৱা আছে গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন, ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ, ফেমিলি ৱেলফেয়াৰ, আছাম এণ্ড ডাইৰেক্টৰেট অফ আয়ুষ। অলপমান তললৈ গ'লে দেখিব যে তাত কেইটামান লিংক আছে। তাৰ প্ৰথমটো লিংক হৈছে এডমিট কাৰ্ড ফৰ গ্ৰেড 4 পষ্ট। আপোনালোকে সেই লিংকটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত এখন বেলেগ নতুন পেজ খোল খাব। ইয়াৰ বাবে আপোনালোকে অলপমান ৱেইট কৰিব লাগিব, কাৰণ বহু মানুহে এডমিট কাৰ্ড ডাউনলোড কৰি থকাৰ কাৰণে ছাৰ্ভাৰটো অলপমান প্ৰব্লেম দিয়ে। গতিকে অলপমান ৱেইট কৰিব। আপোনালোকক এখন নতুন পেজলৈ নিজে ৰিডাইৰেক্ট কৰা হ'ব। আপোনালোকে লিংকটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন নতুন পেজ খোল খাব, য'ত আপোনালোকে দেখা পাইছে যে তাত এডমিট কাৰ্ড গ্ৰেড 4 পষ্ট বুলি লিখা আছে। তাতে আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰটো বা ইউজাৰ নেম, তাৰপিছত পাছৱৰ্ড দি পিনি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ প্ৰথমতে যোনটো খালী ঠাইত দেখিছে ইউজাৰ নেম বুলি যোনটো খালী বক্স আছে, আপোনালোকে সেইটো নিজৰ এপ্লিকেশ্যন নাম্বাৰটো ফিল আপ কৰি দিব, যিটো আপোনালোকে এপ্লাই কৰোঁতে এটা এপ্লিকেশ্যন নাম্বাৰটো SMS-ৰ জৰিয়তে আপোনালোকলৈ প্ৰেৰণ কৰা হৈছিলে। আপোনালোকে সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াত ফিল আপ কৰি দিব। ইউজাৰ নেমৰ তলত যিটো আপোনালোকে খালী ঘৰ দেখিছে, য'ত নেকি পাছৱৰ্ড বুলি লিখা আছে, আপোনালোকে সেইটোত নিজৰ পাছৱৰ্ডটো ইয়াত ফিল আপ কৰি দিব, যিটো আপোনালোকে এপ্লাই কৰোঁতে নিজৰ পাছৱৰ্ড ব্যৱহাৰ কৰিছিলে। নহ'বা আপোনালোকে SMS-ৰ জৰিয়তে সেই পাছৱৰ্ডটো আপোনালোকলৈ আহিছিলে। আপোনালোকে সেই মেছেজটো বিচাৰি পিনি তাতে আপোনালোকে পাছৱৰ্ডটো চাই পিনি ইয়াত বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে তলত থকা যোনটো লগ ইন বুটান আছে, আপোনালোকে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এখন নতুন পেজ খোল খাব, আৰু সেইখনে হৈছে আপোনালোকৰ এডমিট কাৰ্ডখন। আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ বাবে যোনটো এই PDF বুলি লিখা আছে সেউজীয়া কালাৰৰ বক্সত, আপোনালোকে সেইটোত ক্লিক কৰি পিনি আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ।